প্ৰথমে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা সকলোকে যাচিলোঁ। পৰিৱেশ দিৱস মানে এটা গছপুলি ৰুই থোৱাটোৱেই নহয়, গছ বহুত প্ৰয়োজনীয়। গছে আমাক অক্সিজেন দিয়ে, কিন্তু ইয়াৰ লগে লগে পৃথিৱীৰ ভাৰসাম্যতা বজাই ৰাখিবৰ কাৰণে জীৱ জন্তুবোৰ জীয়াই থকাও বহুত প্ৰয়োজন। এই জীৱ জন্তুবোৰে পৃথিৱীৰ ভাৰসাম্যতা বজাই ৰাখে। প্ৰত্যেকটো জীৱই এখন পৃথিৱীত কিবা নহয় কিবা এটাটো কৰে। এই সাপটোৱেও কীট পতংগবোৰ খাই কিন্তু প্ৰকৃতিখনৰ ভাৰসাম্যতা বজাই ৰাখে। সেইকাৰণে ই অপকাৰ নকৰিলে ইয়াক মাৰি পেলোৱাটো কেতিয়াও উচিত নহয়। আমাক যেতিয়ালৈকে ই অনিষ্ট নকৰে, ইয়াক মৰাৰ অধিকাৰ আমাৰ নাই। কোনোটো সাপে ঘৰৰ ভিতৰত মানুহক খাবৰ কাৰণে খেদি নাহে। আপুনি যদি ইয়াক গচকি দিয়ে, তেতিয়াহে ই আপোনাক কামুৰিব। এই চৰাইটো সুন্দৰকৈ প্ৰকৃতিৰ মাজত থাকে, সুন্দৰকৈ সি নিজৰ জীৱনটো জীয়াই থাকে। ই আমাক কোনোদিন অনিষ্ট নকৰে, কিন্তু আমি মানুহে আকৌ ইয়াক দেখিলে ফৰমুঠি মাৰোঁ, শিলগুটি মাৰোঁ, কেটেপা মাৰি ইয়াক অনিষ্ট কৰোঁ। কিহৰ কাৰণে? অকণমান আসুৰিক তৃপ্তিৰ কাৰণে। সেইকাৰণে আমি আমাৰ সন্তানক এইখিনি কথা শিকোৱা প্ৰয়োজন। প্ৰকৃতিখন বচালেহে আমি জীয়াই থাকিব পাৰিম। অক্সিজেন নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। জীৱ জন্তুবোৰ যদি নাথাকে, বিভিন্ন মহামাৰী আহিব, বিভিন্ন প্ৰাকৃতিক ভাৰসাম্যতা নোহোৱা হ'ব। সেইকাৰণে আমাৰ সন্তানক চৰাই চিৰিকটি জীৱ জন্তুক মৰম কৰিবলৈও শিকোৱা প্ৰয়োজন। যি সন্তানে চৰাই চিৰিকটিক মৰম কৰে, সি গছ গছনিকো মৰম কৰিব, প্ৰকৃতিখনকো ভাল পাব শিকিব। এই বৰটোকোলা, বগলী, হাড়গিলা, শগুন এইবোৰ আজিকালি নাইকিয়া হ'ল, বিলুপ্ত হ'ল। কিয় জানেনে? আমি ইমানেই আধুনিকীকৰণৰ ফালে আগবাঢ়িলোঁ, গছ গছনি কাটিলোঁ, এজোপা ওখ গছ নাই। ক'ত থাকিব শগুন? ক'ত থাকিব বৰটোকোলা? সকলো ধ্বংস কৰিলোঁ আমি। জানেনে? বৰটোকোলা, হাড়গিলা, শগুন এই চৰাইবোৰে আমাৰ প্ৰকৃতিখন কিমান সুৰক্ষা দিছিল, কিমান মহামাৰীৰ পৰা আমাক বচাইছিল জানেনে? প্ৰকৃতিয়ে কেতিয়াও আপোনাক ধোকা নিদিয়ে। গছে আপোনাক কেতিয়াও ক্ষতি নকৰে। বিনা স্বাৰ্থত অক্সিজেন দিয়াৰ লগতে আপোনাক খাবলৈ ফল মূল দিয়ে, গছত ৰ'দত ছাঁ দিয়ে। কথাটো শুনিবলৈ বেয়া লাগিলেও সত্য কথা। গাঁৱৰ কিন্তু প্ৰত্যেকজন মানুহ সচেতন। গাঁৱৰ মানুহে এজোপা গছ কটাৰ আগত 10টা গছপুলি ৰুৱে। এজোপা শিমলু গছ কটাৰ আগত 10টা গছপুলি ৰুৱে, তাৰ পাছতহে গছজোপা কাটে। গাঁৱত মই এঘৰো এনেকুৱা মানুহ দেখা পোৱা নাই, ঘৰৰ সন্মুখত থকা গছজোপা ঘৰটো নেদেখাৰ কাৰণে কাটি পেলোৱা। কিন্তু চহৰত এনে মানুহ দেখা পাইছোঁ, কোটিটকীয়া বিল্ডিংটো নেদেখাৰ কাৰণে গছজোপা কাটি পেলোৱা। সকলোকে অনুৰোধ কৰিছোঁ, অক্সিজেন নহ'লে কোনো জীয়াই থাকিব নোৱাৰে। যিমান পাৰে সিমান গছপুলি ৰুৱক। গছে আমাক কি নিদিয়ে? ফুলেৰে সুন্দৰ কৰে পৃথিৱীখন, অক্সিজেনেৰে আমাক জীয়াই থাকিব দিয়ে, খাবলৈ ফল মূল দিয়ে। ইয়াতকৈ আৰু কোনোবা প্ৰকৃত বন্ধু হ'ব পাৰেনে? সেইকাৰণে গছৰ লগত বন্ধুত্ব কৰক। শেষত সকলোকে এটাই অনুৰোধ কৰিম, এটা গছপুলি ৰোৱাটো ডাঙৰ কথা নহয়। আজিৰ দিনটোত বহুতে গছপুলি ৰুইছে। এটা গছপুলি ৰুই ফেচবুকত ফটোখন দিয়াটো ডাঙৰ কথা নহয়, সেই গছপুলিটোৰ ডাঙৰ কৰাৰ দায়িত্ব লোৱাটো ডাঙৰ কথা। বহুতে গছপুলি ৰুইছে আজি, কিন্তু সেই গছপুলিবোৰ কিমানটা ডাঙৰ হৈছে সেইটো ডাঙৰ কথা। মই ইয়াৰ আগৰ বছৰ গছপুলি দিছিলোঁ মোৰ প্ৰত্যেকজন ষ্টাফক, কিন্তু আজি প্ৰত্যেককে ফোন কৰিলোঁ, প্ৰত্যেকৰ লগত কথা পাতি গম পালোঁ বেছি সংখ্যক গছপুলিয়ে জীয়াই নাই। ইয়াৰ মাজৰে কেইজনমানৰহে গছপুলিকেইটা জীয়াই আছে। সেইকাৰণে সকলোকে কৈছোঁ, গছপুলি ৰোৱাতকৈ 100টা গছপুলি ৰোৱাটো প্ৰয়োজন নাই, 2টা গছপুলি ৰোৱক। কিন্তু সেই 2টা গছপুলি জীয়াই থাকিবৰ কাৰণে যিখিনি লাগে সেই ব্যৱস্থাখিনিও কৰক, যাতে সেই গছপুলিকেইটা ডাঙৰ হৈ আপোনাক অক্সিজেন দিয়ে। ময়ো এইবাৰ আজিৰ দিনটোত গছপুলি ৰুব নোৱাৰিলোঁ। 10 তাৰিখে গাঁৱৰ ঘৰত গৈ আছোঁ, তাত গছপুলি ৰুম আৰু আপোনালোককো দেখুৱাৰ যত্ন কৰিম। শেষত সকলোকে এটাই অনুৰোধ কৰিছোঁ, নিজৰ অক্সিজেনকণ নিজে যোগাৰ কৰক আৰু ঘৰত গছপুলি ৰুৱক, বাৰীখন সেউজীয়া কৰি ৰাখক। তেতিয়াহে আমি পৃথিৱীখন সুন্দৰ কৰিব পাৰিম। 10 তাৰিখে গছপুলি ৰুম, আপোনালোকক দেখুৱাৰ যত্ন কৰিম। জয় আই অসম।